এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে মই দীপ্তিৰ স্বাগতম জনাইছোঁ সাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আজি মই আপোনালোকক দেখুৱাম দুপৰীয়া কি বনালোঁ আৰু আজি মোৰ ঘৰতনো কোন আহি আছে হেয়াও আপোনালোকক দেখাই আছোঁ আৰু এতিয়া বলক মোৰ লগত কি বনালোঁ আপোনালোককো দেখাও তো ভিডিঅ'টো একেলগে চাই থাকিব কি বনাইছোঁ হেয়াও আপোনালোকক দেখাই আছোঁ এয়া চক জাতিলাওৰে ৰৌ মাছ বনাইছোঁ আৰু ভাতকেৰেলা ফ্ৰাই বনালোঁ এইফালে বনাইছোঁ পিঁয়াজ আৰু বিলাহীৰে ডাঙৰ মিছা মাছটো বনাইছোঁ আৰু এইফালে আছে মাছ ফ্ৰাই হাজবেণ্ড আৰু মই নাখাওঁ সেইকাৰণে এপিছে কৰিছোঁ আৰু এইফালে আছে মিঠা দৈ আৰু মিঠা দৈটো জানেই এইটো ঘৰত বনোৱা নহয় এইটো কিনা হয় আৰু যোন আহিব তেওঁ মিঠা দৈ খাই খুবেই ভাল পায় তো সেইটো কাৰণে মিঠা দৈও আনিছোঁ আৰু ভিডিঅ'টো মই বনাই থাকোঁতে বনাব নোৱাৰিলোঁ কাৰণ তো গম পাইছে ইমান দৌৰাদৌৰিকৈ বনাইছোঁ তো সেইটো কাৰণে বনোৱা নহ'লগৈ তো সেইটো কাৰণে মোক ক্ষমা কৰিব আৰু ভিডিঅ'টো যাতে শেষলৈকে চাই থাকক আৰু কোন আহিব আপোনালোকক মই দেখাই আছোঁ এইফালে চাইমনে ইমান উৎপাত কৰি এতিয়া সাৰ পাই গ'ল শুই উঠি কেনে এতিয়া বাল্টিং লৈ খেলি আছে দেখিছেনে ইমান টেবুল ঘৰত থপৰাই আছে ক'ব ল'ৰাটো ইমান উৎপতীয়া হৈ গৈছে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ এনেকুৱা উৎপাত কৰেনে প্লিজ কমেণ্ট বক্সত জনাবচোন আৰু কিবা উপায় থাকিলেও দি দিব দেই আৰু যাক অপেক্ষা কৰি আছিলোঁ তেওঁ আহি গ'ল এয়া হাজবেণ্ডে বাইদেউ আনিব কৈছে অঁ কিমান দেৰি হ'ল যে সেইটো কাৰণে কোন আহিছে চোৱাচোন কোন আহিছে পাপা ভাত পানী খোৱা হোৱাৰ পিছত এয়া আমি এনেদৰে বাহিৰত ফুৰিব যাব ৰেডিয়ে হৈ গ'লোঁ আৰু বাই এনেকৈ চাইমনক ওলাই দি আছে মই ভিডিঅ' কৰি আছিলোঁ আৰু ভাত খোৱাৰ ভিডিঅ'টো দিয়া নহ'ল আৰু বা অহাৰ য'ত ফুৰিব গ'লোঁ তাৰে ভিডিঅ' মই দুটা পাৰ্টকৈ দেখাম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গাড়ীখন আগত থৈ দিছে আমাৰ গলিটো অকণমান ঠেক হয় সেইটো কাৰণে গাড়ীটো আগত থৈ দিছে এয়া চাইমন দেউতাকৰ লগত গৈ আছে সেয়া বা আৰু মই এনেকৈ ভিডিঅ' কৰি গৈ আছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকক সেইফালে সেয়া মই ইমান গৰম আৰু যেনে গৰমো তো চাই থাকক আছে ন পাপা চাইমন এইফালে চোৱা এইফালে চোৱা কি চাইছা তুমি ৰাস্তাটো একদমেই খালী কাৰণ ৰবিবাৰৰ দিনাখন তেজপুৰৰ প্ৰায়বোৰ দোকানেই বন্ধ থাকে কিছুমান সৰু সুৰা দোকান খোলে আৰু এয়া দেখিছেনে ষ্টাইল বজাৰ মলটো খোলা আছে কাৰণ মলবিলাক খোলাই থাকে আৰু মোৰ লগত এতিয়া ভিডিঅ'টো আপোনালোকে উপভোগ কৰি গৈ থাকক আৰু শেষত কেনেকুৱা পায় কমেণ্ট কৰি জনাব যোনে তেজপুৰৰ হয় তেওঁলোকে চাগে গমেই পাইছে আজি মই ক'ত আহিছোঁ আৰু যোনে গম নাপায় মই তেওঁলোকক জনাওঁ যে আজি মই তেজপুৰৰ মা ভৈৰৱী মন্দিৰত আহিছোঁ আৰু এনেদৰে আহি এয়া আমি ভৈৰৱী মন্দিৰৰ সন্মুখো পাই গ'লোঁ এয়া দেখিছেনে আজি বহুতখিনিয়ে মানুহ হৈছে চাগে কাৰণ গাড়ীবোৰ দেখিতো তেনেকুৱাই লাগিছে তো আপোনালোকে চাই থাকক ষ্টাৰ্ট কৰি দিলোঁ পাই গ'লোঁ আমি আৰু আজি ইমান ৰ'দ এইখনেই হৈছে মা ভৈৰৱী মন্দিৰৰ মূল দুৱাৰখন আৰু এয়া দেখিছেনে এই চিৰিবোৰেৰে আমি ওপৰৰ মন্দিৰলৈকে যাম আৰু হাজবেণ্ডে লৈ আছে চাইমনক কাৰণ মই ভিডিঅ' বনাই আছোঁ কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ কাৰণ মন্দিৰটো মই সম্পূৰ্ণকৈ আজি আপোনালোকক দেখুৱাম তো চাই থাকিব আৰু মন্দিৰৰ দুৱাৰখনৰ পৰা কেইটামান চিৰি পাৰ হোৱাৰ পিছতে আপোনালোকে সোঁফালে পূজাৰ সামগ্ৰীৰ পৰা বহুকেইটা দোকানেই দেখিব পাব যেতিয়া মই তেজপুৰ বিয়াৰ পিছত প্ৰথম আহিছিলোঁ তেতিয়া প্ৰথম এই দোকানখনেই দেখিছিলোঁ কিন্তু এতিয়া দেখিছোঁ ইয়াত এনেকুৱা পূজাৰ সামগ্ৰী পোৱা দোকান বহুতকেইটাই হৈ গ'ল আৰু এতিয়া চিন্তা নাইকিয়া হ'ল কাৰণ আমি ঘৰৰ পৰা কোনো ধৰণৰ বস্তু পূজাৰ সামগ্ৰী নানিলেও কোনো কথা নাই কাৰণ এতিয়াৰ পৰা ইয়াতে সকলো ধৰণৰ বস্তুৱে আপোনালোকে পাই যাব আৰু বাৰু এনেকৈ পূজাৰ সামগ্ৰী কিনা হৈ গ'ল তো এতিয়া আমি মূল মন্দিৰলৈকে ওপৰলৈ গৈ আছোঁ এয়া দেখিছেনে ওপৰলৈ আমি গৈ আছোঁ
বা আগতে মন্দিৰৰ ওপৰত গৈ পালে আৰু আমি এনেকৈ মানে চাইমন মই হাজবেণ্ড আমি তিনিটাই পিছে পিছে গৈ আছোঁ। ইমান জোৰকৈ চাউণ্ড হৈ আছে, আপোনালোকে চাগে শুনাই পাইছে। এয়া মিস্ত্ৰীয়ে টাইলছৰ কাম কৰি আছে আৰু ইয়াতে আপোনালোকে চাকিবোৰ জ্বলাব পাৰিব। আৰু এইফালে এনেকৈ মা দুৰ্গাৰ ফটো আছে, ইয়াতেও চাকি ধূপ জ্বলাব পাৰিব। আৰু এইফালে বাও চাকি ধূপৰ ব্যৱস্থা কৰি আছে। আৰু এয়া যে দেখিছে ইয়াতে প্ৰসাদ খুৱায়, ইয়াতে এইফালে আৰু এইফালেও প্ৰসাদ খুৱায়। আৰু এই যে টাইলছ লগাই আছে এয়া আগতে চব পকিয়ে আছিলে। আৰু এনেকৈ দেখুৱাই আছোঁ আৰু এই যে মোৰ ৰঙা দুৱাৰখন দেখিছে তাতে আছে মাৰ মূৰ্তিটো আৰু সেইটোৱে হৈছে মূল মন্দিৰটো। আৰু আমিও চাকি ধূপ জ্বলাই তাতেই গৈ আছোঁ। আৰু মইতো কোৱাই নাই বা তেজপুৰ কেলৈ আহিছে, কাৰণ বা তেজপুৰ আহিছে মাৰ এবাৰ খুব বেমাৰ হৈছিলে, তো সেইটো কাৰণে তাই মোক এই মাৰ মন্দিৰতে মানস কৰিব দিছিলে আৰু সেই মানস কৰা বস্তুটো দিবলৈ বা তেজপুৰ আহিছে। তো মই দেখুৱাই আছোঁ তাই মাক কি দিলে। বাহিৰৰ মন্দিৰটোত চাকি ধূপ জ্বলোৱা হোৱাৰ পিছত আমি এনেদৰে মূল মন্দিৰৰ ভিতৰলৈ আহিলোঁ। এয়া ময়ো অকণমান পূজা কৰিলোঁ, বাও চাকি ধূপ জ্বলাই পূজা কৰিলে। আৰু চাইমন জন্ম হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে মই এই মন্দিৰটোলৈ আহিছোঁ। সঁচাকৈ এই মন্দিৰটো মোক খুব ভাল লাগে আৰু কেলৈ নাজানো, এই মন্দিৰটো চাগে সকলোৱে ভাল পায় আৰু মন্দিৰলৈ আহি কোনেনো বেয়া পায় নহয় জানো। আৰু বায়ে মাক এটা সোণৰ নাকফুলি এটা আগবঢ়াইছিলে আৰু সেইটোকে এতিয়া পূজাৰীয়ে পূজা পাতল কৰি কেনে মাৰ চৰণত আগবঢ়াব। আৰু এয়া দেখিছেনে পূজাৰীয়ে মুখেৰে মন্ত্ৰ উচ্চাৰণ কৰি আছে আৰু এতিয়া পূজা পাতল কৰা হৈ গ'ল। এতিয়া মাৰ ঘৰটো এনেকৈ দুৱাৰখনো বন্ধ কৰি দিলে আৰু কেইদিনমানৰ কাৰণে এই মাৰ মূৰ্তিটো যে ইয়াতে ৰখা হৈছে, কাৰণ মাৰ মেইন আসনখনৰ এতিয়া এয়া দেখিছেনে কাম চলি আছে। ছাগলীবোৰ যে দেখিছে এয়া বহুতে বলি নিদি কেনে এনেকৈ ছাগলীবোৰ এৰিও দিয়ে। আৰু এই চিৰিবোৰ যে তললৈ নামি যোৱা দেখিছে, এয়া ব্ৰহ্মপুত্ৰ নদীটো ধুনীয়াকৈ চাব পাৰিব। আৰু এয়া আমি এনেকৈ ওলাই আহিলোঁ মন্দিৰৰ পৰা, এতিয়া গৈ আছোঁ। জনাবচোন কমেণ্টত কেনেকুৱা লাগিল মন্দিৰৰ পৰিৱেশটো। সঁচাকৈ বহুত ধুনীয়া, এয়া সেউজীয়া চাৰিওপিনে সেউজীয়া, খুব ধুনীয়া লাগিছে। মন্দিৰৰ পৰা ওলাই আহিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে আহি। আপোনালোকেও নিশ্চয়কৈ আহিব, খুবেই ভাল পাব। হঠাতে এটা ইমান ধুনীয়া দৃশ্য দেখি মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। এয়া দেখিছেনে কঠীয়া তোলা দৃশ্য। আৰু সকলোৰে আমাৰ আজি ধুনীয়াকৈ পূজা পাতল কৰা হৈ গ'ল আৰু ময়ো এনেদৰে মন্দিৰৰ তললৈকে নামি গৈ আছোঁ আৰু বা ভিডিঅ' কৰি আছিলে। আৰু পাৰ্ট 2 অহালৈ আৰু কেইদিনমান অপেক্ষা কৰক আৰু পাৰ্ট 2ত আৰু ধুনীয়া ভিডিঅ' দেখুৱাই থাকিম, চাই থাকিব। যদি কোনোবাই নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰিব, কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন যোগে পাই যাব। তো আজিলৈ বাই বাই।